খুব ভাল লাগিছে মনটো মানে একদম ভোজ চাব যোৱাতকৈ ইয়াতে মানে ভগৱান চাব আহি কিনে বেছি ভাল লাগিছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি পুনৰ আকৌ নতুন ব্লগ লৈ আহিলোঁ। আজি খানাপাৰা যে গৈছিলোঁ ভুটীয়া হোটেল চাবৰ কাৰণে, তাতে ভুটীয়া হোটেলত মানে কি কাম আৰম্ভ হৈ গ'ল। এতিয়া ফুটবোৰ নোহোৱা হৈ গ'ল, তো কনষ্ট্ৰাকশ্যন ৰিঅ'পেন হৈছে। তো এতিয়া মানে তাতে বিল্ডিঙত ৱৰ্কাৰবোৰে কাম কৰি আছে। তো মানে চিকিউৰিটি আমাক যাবৰ কাৰণে পাৰ্মিশ্যন নিদিলে। তাতে গৈছিলোঁ, অলপমান ক্লিপ আছে, মই এইখিনি দি দিম ভিডিঅ'ত, তোমালোকে চাব পাৰিবা। তাতে মানে সোমাব নিদিলে। তো ভাবিলোঁ কি কৰোঁ, দিনটোতো এনে যাব এতিয়া। তো মনত পৰিলে 6 মাইলৰ ভেপিৰ ওচৰত এটা ইস্কন টেম্পল এটা আছে, চাই বাবাৰ মন্দিৰ এটা আছে। তো ভাবিলোঁ যে চাই বাবাৰ মন্দিৰতে গুচি যাওঁ, অলপ মনটো ফ্ৰেছ কৰি আহোঁ। তো সেইকাৰণে ইয়ালৈ গুচি আহিলোঁ। সঁচাকৈ ইয়াতে আহি কিনে অলপ টাইম ফ্ৰেছ হ'লোঁ, ৰিলেক্স হ'লোঁ, মনটো খুব ভাল লাগি গ'ল। মানে ক'ব নোৱাৰি, বহুত আনন্দ লাগিছে। বহুত দিনৰ মূৰত মন্দিৰ আহিলোঁ ন, মন্দিৰ তেনেকৈ মোৰ অহা নপৰে, আজি আহিলোঁ, খুবেই মনটো ভাল লাগি গ'ল মন্দিৰ আহি কিনে। তো এতিয়া আপোনালোকে মোৰ লগত ব্লগটো এনজয় কৰক, চাওক মই যেনেকৈ মন্দিৰত আহি মনটো ৰিলেক্স কৰিছোঁ, আপোনালোকৰ মনটো আজি ৰিলেক্স হৈ যাব। তো সেইটো কাৰণে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো গোটেইখিনি ষ্টাৰ্টিং কৰিম। পূৰা তোমালোকে চোৱা, ময়ো চাওঁ, গোটেইখিনি এনজয় কৰা, ময়ো এনজয় কৰোঁ। দেই কি কোৱা? এতিয়া ওলাই যাওঁ খানাপাৰা পিনে। খানাপাৰাত যে কৈছিলোঁ এখন হোটেল আছে য'ত ফুড থকা বুলি কয়, আমি আজি সেই হোটেলখন চাবৰ কাৰণে যাম। তো কিমান দূৰ সঁচা কিমান দূৰ মিছাটো গমটো পামেই যাই কিনে। অকলে ওলাইছোঁ, কেইটামান ভাই অহাৰ কথা আছিলে কিন্তু তেওঁলোকে আহিব নোৱাৰিলে। চ' মই এতিয়া অকলে ওলাইছোঁ, যাই কিনে চাওঁ কি হয় কি নহয়। আজি ছানডেৰ কাৰণে ওলাই গ'লোঁ, ভাবিলোঁ ঘৰত কিমান থাকিম আৰু বৰিং হৈ যাম। তো ভাবিলোঁ বঢ়িয়া জেগাত যাওঁ। তো যে কৈ আছিলোঁ আগৰ ভিডিঅ'ত খানাপাৰা যাওঁ, খানাপাৰাত ভুটীয়া হোটেল আছে, ভোজ চাম। আজি আৰু মানে ভাবিলোঁ আৰু যে ঠিক আছে যাওঁ, ভোটে চাই আহোঁ। লগ পালেতো ভাল কথা, লগ নাপালে বেয়া কথা আৰু। যাই খুব ভাল লাগিব, মনটো পূৰা ভাল লাগি আছে, বহুত এক্সাইটেড হৈ আছোঁ। কিন্তু অলপ ভয়ো লাগিছে, অকলে আহিছোঁ, কোনোতো নাই লগত। আমি পালোঁৱে খানাপাৰা আহি কিনে। এতিয়া আমি ব্ৰিজৰ ওপৰত নাযাওঁ, ব্ৰিজৰ তলেৰে যাম। আমি তলেৰে যাই কিনে আমি ৰাইট টাৰ্ণ ল'ম। ৰাইট টাৰ্ণ লৈ কিনে ৰিমনৰ ওচৰত যিটো গলি আছে, সেই গলিটোতে আমি সোমাই ভিতৰৰ পিনে। তো চাই থকা ভিডিঅ'খিনি আগলৈকে। পাই গ'লোঁ আমি খানাপাৰা। এতিয়া আৰু বেছি দূৰ নাই, মাত্ৰ 5 মিনিটমানৰ ৰাস্তা আছে। তাৰপিছত আৰু বঢ়িয়া কৰি আমি ভুটীয়া হোটেলত চাব পাৰিম। যাই চাওঁ আজি, এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব, কেনেকুৱা লাগে, কি কথা কি বতৰা চব গম পাম। চাই থাকা তোমালোকৰ ভিডিঅ'খিনি, গোটেইখিনি দেখাম মই, একো নাকাটো। এইখিনি জেগা চবৰে চিনাকি, হয়তো বহুতে ড্ৰিমলেণ্ড আহিছা, ড্ৰিমলেণ্ড আহিলেতো এই জেগাখিনি চিনিয়ে পোৱা। তো ড্ৰিমলেণ্ডৰ ওচৰৰ এইটো গলিটোতে আমি সোমাই যাম আৰু যাই কিনে চিধা তাতে চিকিউৰিটিৰ পৰা পাৰ্মিশ্যন লৈ কিনে আমি ভিতৰত যাব চেষ্টা কৰিম। এতিয়া কথা হ'ল পাৰ্মিশ্যন লৈ পাওঁ নে নাপাওঁ, সেইটো ডাঙৰ কথা। তো আহাচোন চাওঁ পাৰ্মিশ্যন দিয়ে নে নিদিয়ে। ফাইনেলি জেগাটো পাই গ'লোঁ আহি কিনে। ইয়াতে পোষ্টাৰ মাৰাই আছে, কিবা কিবি লিখা আছে, মানে ভিতৰত যে এলাউ কৰিব নোৱাৰি সেইটো লিখি থৈ দিছে। যাই চাওঁ, সুধি চাওঁ চিকিউৰিটিৰ পৰা পাৰ্মিশ্যন লওঁ যাই কিনে। যাব দিলেতো ভাল কথা, যাব নিদিলে আৰু আজিৰ দিনটো এনেই যাব। দাদা আপুনি চিকিউৰিটি নেকি? এই ভিতৰত যাব দিবনে পাৰ্মিশ্যন? কাম চলি আছে নেকি আৰু? কাম ষ্টাৰ্ট হৈ গ'ল? চাব নোৱাৰিব নাই এতিয়া? খুব দুখৰ খবৰ যে চিকিউৰিটিজনে আমাক ভিতৰত যাবৰ কাৰণে পাৰ্মিশ্যন নিদিলে। বহুত বেয়া লাগিছে, যিহেতু এইটো এটা প্ৰাইভেট প্ৰপাৰ্টি হয়। ইয়াতে মানে নতুনকৈ দাদাজনে কোৱা মতে কাম আৰম্ভ হৈ গৈছে। তো এতিয়া আৰু ভিতৰত যোৱা পাৰ্মিশ্যন নাপালোঁ। এতিয়া কি কৰোঁ, আৰু এটা জেগা আছে, সেই জেগাটোতে যাওঁ আৰু উপায় নাই এতিয়া। এনে থাকিলেতো নহ'ব, তোমালোক কিবা এটা দেখাম বুলি ওলাই আহিছিলোঁ, তো দেখাবতো লাগিবই। তো ব'লা আগলৈকে যাওঁ। কিন্তু খুব মন আছিল হোটেলখন চাবৰ কাৰণে ভিতৰৰ পৰা একবাৰ। বহুত কথা শুনিছিলোঁ, বহুত কিবি আছিলে, বহুত ভিডিঅ' দেখিছোঁ, যাবলৈ বহুত মন আছিল। কিন্তু আৰু কি ক'বা, ভাগ্যৰ দুখে নে কি, যাবতো নাপালোৱে। আৰু যিটো জেগাত আহিছোঁ সেই জেগাটো চোৱা, আমি 6 মাইলৰ VIP ৰোড হৈ কিনে এটা লেফ্ট ছাইডে টাৰ্ণ ল'ম। এই ৰাস্তাটো তোমালোকে চিনিয়ে পোৱা চবে। এটা ধুনীয়া মন্দিৰ এটা আছে, যাক মানে চাই বাবা মন্দিৰ বুলি কোৱা হয়, 6 মাইল VIP ৰোডত আছে।
তোমালোকে চিনি পোৱা বহুতে, হয়তো আহিছাও ইয়াতে। তো আমি তাতে যাই আছোঁ এতিয়া। ভিডিঅ'টো চোৱা আগলৈকে। ভূত চাব গৈছিলোঁ, ভূত দেখা নাপালোঁ। এতিয়া তাকে ভগৱান চাব আহিছোঁ। মন্দিৰত কি ঠিক ভগৱান দেখাই পাই যাওঁ নেকি, সেইকাৰণে মন্দিৰতে আহি গ'লোঁ আৰু। যিবিলাক মানে মন্দিৰটো খুব ধুনীয়া মন্দিৰ হয়, বহুত ৰিলেক্স কৰিব পাৰি। বহুত আগৰ পৰা এইটো দেখিছোঁ, সৰুতেও দেখিছিলোঁ। যেতিয়া আমি ক্লাছ 11 পঢ়ি থাকোঁ তেতিয়াই এইটো মন্দিৰ বনাই আছিলে। 2011 মানতে আমি দেখিছোঁ, তেতিয়া যেতিয়া নতুনকৈ বনাই আছিল। কিন্তু এতিয়া আৰু বহুত বছৰৰ মূৰত আজি আহিলোঁ। তো চোৱা ভিডিঅ'খিনি, এনজয় কৰা। বাকীখিনি গোটেই দেখাই আছোঁ কি কি হয় কি কি নহয়। ফাইনেলি মন্দিৰটো আমি আহি পালোঁ। এইটোৱে চাই বাবা মন্দিৰ। এতিয়াতে বাইকখন পাৰ্কিং কৰোঁ, পাৰ্কিং কৰি কিনে যাওঁ ভিতৰলৈকে, মন্দিৰটো চাওঁ, অলপ দৰ্শন কৰোঁ, তোমালোককো দেখাওঁ, অলপ টাইম ৰিলেক্স কৰিম। জাষ্ট অলপমান, বেছি দীঘলীয়া নহয়। গোটেই ভিডিঅ'খিনি চাবা শেষলৈকে, ভাল লাগিব বহুত। মোৰ আহি কিনে ভাল লাগিছে, তোমালোকৰ ভিডিঅ'টো চাই কিনে বহুত ভাল লাগিব। আহা, আমি এতিয়া মন্দিৰৰ ভিতৰলৈকে প্ৰৱেশ কৰোঁ। এইটোৱে মেইন গেট, মানে ইপিনে সোমাব লাগিব আহিলে। তো মই লোকেশ্যনটো দি দিম, যিসকলে চিনি নাপায় মন্দিৰটো ক'ত আছে তেওঁলোকে লোকেশ্যন অন কৰি ডাইৰেক্ট আহিব পাৰিব। বহুত ধুনীয়া মন্দিৰ হয়। আজি ইমান বছৰ হৈ গ'ল বনোৱা, তথাপি মানে বহুত চাফ চিকুণকৈ ৰাখে। মন্দিৰৰ কৰ্মচাৰীসকলে মন্দিৰটো কিন্তু বহুত ধুনীয়াকৈ পৰিচালনা কৰিছে। বহুত সুকীয়া মন্দিৰ হয়, বহুত আচুতীয়া মন্দিৰ হয়, কিন্তু তাৰপিছতো মানে ইমান বছৰৰ পিছতো বহুত চাফ চিকুণকৈ ৰাখিছে, বহুত মানে কেয়াৰ কৰিছে মন্দিৰটো। বহুত ভাল লাগে মানে, সেইকাৰণে বহুত মানুহ আহে। আপোনালোকে আহিব এদিন, মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম জেগাটোৰ, তাতে ক্লিক কৰি ডাইৰেক্ট আহি যাব একদম, কোনো টেনশ্যনে নল'ব। ছানডে'লৈ আহিব, বেছি ভাল লাগিব। মোৰ সোমাই কেনে যিটো ফিল হৈছে ন, ইমান ভাল লাগিছে মানে মন্দিৰত সোমাই কেনে, বহুত বেছি ভাল লাগিছে। আপোনালোকো আহক এদিন, পূৰা মনটো ৰিলেক্স হৈ যাব একদম। ইমান ধুনীয়া মন্দিৰ হয়, আৰু বিশেষ কৰি মানে ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া, বহুত শান্তি পৰিৱেশ হয়। কেতিয়াবা মনটো অশান্তি লাগি থাকিলে ইয়াতে আপুনি আহি কিনে অলপ টাইম স্পেণ্ড কৰিব, পূৰা একদম টেনশ্যন দূৰ হৈ যাব। এইটো পূৰা একদম গেৰাণ্টি আছে। এইটোৱে মেইন চিৰি, ইপিনে ওপৰত উঠি যাব পাৰি। ওপৰত উঠি যায় মেইন মন্দিৰটো ওপৰত আছে, তাতে সোমাব লাগে। মেইন প্ৰথম চিৰি কিন্তু এইটোৱে, ইপিনে যাব লাগিব আপোনালোকে আহিলে। চাফ চিকুণকৈ ৰাখিছে, এইটোৱে বহুত চাফ চিকুণে আছে, কিমান বছৰ আগৰ মন্দিৰ হয়। তাতে মানে পৰিৱেশটো ইমান ধুনীয়া নহয়, আপোনালোকে আহিলে মানে ইয়াৰ পৰা যাব মন নাযাব একদম। চোৱা মন্দিৰটো ভিতৰলৈকে, এইটোৱে মেইন মন্দিৰটো, মই যে কৈছিলোঁ এইটোৱে মন্দিৰটো। কিন্তু ভিতৰত মানে ফটো তুলিব নিদিয়ে, ভিডিঅ'গ্ৰাফী নিষেধ আছে, এই ভিতৰলৈকে নগ'লোঁ। আৰু এইটো বাহিৰত পৰিৱেশ এইখিনি চোৱা। বহুত ধুনীয়া পৰিৱেশ, আহি একদম ভাল লাগিলে, মনটো পূৰা ফ্ৰেছ হৈ গ'ল। আপোনালোকে আহক এদিন ছানডে লৈ কিনে, ছানডেতে খোলা থাকে, টেনশ্যন ল'ব নালাগে, বহি কিনে পূৰা ফ্ৰেছ হ'ব পাৰিব। বহুত ধুনীয়া জেগা, খুব কম মানুহ হয়, কৰোণাৰ ভয় কৰিব নালাগে, বেমাৰ ইমান নাহে ভগৱানৰ মন্দিৰত আহিলে। ইয়াতে আপোনালোকে আহক, ময়ো আহিলোঁ আজি, খুব ভাল লাগিছে মনটো মানে একদম। ভূত চাব যোৱাতকৈ ইয়াতে মানে ভগৱান চাব আহি কিনে বেছি ভাল লাগিছে। এতিয়া আমি তললৈ নামি যাওঁ। ইয়াতে এখন ধুনীয়া গাৰ্ডেন এখন আছে, তাতে বহি অলপ ফটো চটো তুলিম, তাতে বহি মনটো ৰিলেক্স কৰিম। বহুত ভাল লাগে গাৰ্ডেনখন, ইমান ধুনীয়াকৈ ৰাখিছে, চাফ চিকুণ ন। আহা চোৱা গাৰ্ডেনখন কিমান ধুনীয়া। আপোনালোকে আপোনালোকৰ ফেমিলিৰ লগত এখনত আহিব পাৰে, আহি কিনে টাইম অলপ কটাই চাব পাৰে, দৰ্শনো কৰিব পাৰে মন্দিৰটো। বহুত ভাল মন্দিৰ হয়, আৰু পৰিৱেশটো বহুত ধুনীয়া, চবেই ৰিলেক্স ফিল কৰিব। মন্দিৰটো কিন্তু বনাওঁতে বহুত টকা খৰচ হৈছে, ইমান ধুনীয়াকৈ বনাইছে। খালী ভৰিৰে খোজকাঢ়ি বহুত ভাল লাগিছে ঘাঁহৰ ওপৰত।
এতিয়া আমি মন্দিৰৰ ঠিক পিছ চাইডে আহিছোঁ। ইপিনে এখন গেট এখন আছে, VIP ৰোডে ওলাব পাৰি ইপিনেও, কিন্তু এইটো পিছ চাইড হয়। তো পিছ চাইডৰ মানে পৰিৱেশখিনি চোৱাত পিছ চাইড হ'লেও মানে ধুনীয়াকৈ গাৰ্ডেন বনাইছে, ফুল ৰুইছে, বহুত ধুনীয়াকৈ মানে মেইনটেইন কৰি ৰাখিছে। মন্দিৰটো ইমান ধুনীয়াকৈ পৰিচালনা কৰাৰ বাবে পৰিচালনা কমিটিক অশেষ ধন্যবাদ মোৰ ফালৰ পৰা যাচিছোঁ। তেওঁলোকে বহুত সঁচাকৈ কষ্ট কৰিছে, যাৰ ফলত মন্দিৰটো এনেকুৱা হৈছে। ইয়াত সাই বাবাৰ মানে এইটো কি বুলি কয়, ৰাখি নিচিনা ইয়াত বান্ধি থোৱা আছে, হয়তো চবৰে মনোকামনা পূৰ্ণ হয় এইটো বান্ধিলে। ইয়াতে সাই বাবাৰ ফটো আছে, চাকি জ্বলাও আছে। মন্দিৰটোত এটা বস্তু বহুত ভাল লাগিছে মোৰ, যিটো মানে খোৱা পানীৰ ব্যৱস্থা কৰিছে, সঁচাকৈ মানে পৰিষ্কাৰ পানীৰ ব্যৱস্থা কৰিছে ভক্তবিলাকৰ কাৰণে। অশেষ ধন্যবাদ তাৰ কাৰণে পৰিচালনা কমিটিক। গোটেই মন্দিৰটো দেখালোঁ আজি, চাই কেনে কেনেকুৱা লাগিছে? আহিব মন গৈছেনে? যদি মন গৈছে নিশ্চয় আহিবা, দেৰি নকৰিবা একদম। মই লিংকত মানে এড্ৰেছটো দি দিম, তাত গৈ তোমালোকে এড্ৰেছটো চাই ল'বা আৰু চাই নিশ্চয় আহিবা। মোৰো বহুত ভাল লাগিব, তোমালোকৰো ভাল লাগিব। গধূলি হৈ গ'ল, এতিয়া 5টা বাজি গ'ল আৰু এইপিনে বৰষুণ আহিব পাৰে। তো বেছি দীঘলে নকৰোঁ আৰু ভিডিঅ'টো অলপমানে কৰিছিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই কিনে ভাল লাগিছে। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নকৰিব। কাষত থকা ঘণ্টিটো বজাই দিব। তো আজিলৈকে বহুত ভিডিঅ' কৰিলোঁ, বহুত ব্লগ কৰিলোঁ। তো বাই বাই।